হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আকৌ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে হ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজত অসমীয়া বিভাগৰ লগত সন্নিৱিষ্ট থকা এটি বিষয়, সেইটো হৈছে পালি প্ৰাকৃত অপভ্ৰংশ, যাৰ মোৰ কেইখনমান কিতাপ আছে। সেই কিতাপৰ ওপৰত আপোনালোকৰ ওচৰতে ভিডিঅ'টো দাঙি ধৰিছোঁ। যদি আপোনালোকে ভাবে যে এইখন কিতাপৰ বিষয়ে আপোনালোকক কিবা জ্ঞানৰ প্ৰয়োজন আছে বা আপোনালোকে ইয়াৰ বিষয়খিনি জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আছিল সংস্কৃত, পালি প্ৰাকৃত আৰু অসমীয়া ব্যাকৰণ। য'ত আছিল পালি প্ৰাকৃত অপভ্ৰংশ আৰু ভাষা সাহিত্য। এখন হৈছে পালি প্ৰাকৃত ভাষা আৰু সাহিত্য। এইখন মই গোটেইখিনি সূচীপত্ৰ আপোনালোকৰ আগত দাঙি ধৰিছোঁ, কাৰণ যদিহে আপোনালোকক কিবা বিষয়ৰ প্ৰয়োজন আছে তেতিয়াহ'লে সূচীপত্ৰ চাইও আপোনালোকে গম পাব যে এইটোৰ ওপৰত আপোনালোকক কিবা হেল্পৰ প্ৰয়োজন আছে। আৰু এইখন আকৌ হৈছে পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য। গতিকে আপোনালোকে চাই লওক ভালদৰে। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু আশা কৰোঁ আগলৈকে আপোনালোকে মোক সহায় কৰি যাব। ধন্যবাদ।